আপোনাৰ যদি এখন শ্ৰমিক কাৰ্ড আছে আৰু যদি আপুনি এতিয়ালৈকে শ্ৰমিক কাৰ্ডৰ পৰা পইচা পোৱা নাই তেনেহ'লে আজিৰ এইটো ভিডিঅ' আপোনাৰ কাৰণে। যিসকলে শ্ৰমিক কাৰ্ডৰ কাৰণে এপ্লাই কৰিছিল আৰু এতিয়ালৈকে শ্ৰমিক কাৰ্ডৰ পইচাটো পোৱা নাই তেনেহ'লে আপোনালোকে কি কৰিব আৰু কি কৰিলে আপোনালোকে পইচাটো পাব সবিশেষ আজিৰ এইটো ভিডিঅ'ত জানিব পাৰিব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাই থাকক। বন্ধুসকল, আপোনালোকে শ্ৰমিক কাৰ্ডৰ পইচাটো পাবলৈ হ'লে আপোনালোকৰ শ্ৰমিক কাৰ্ডটো আপডেট কৰিব লাগিব আৰু এটা আপডেট কেনেকৈ কৰিব লাগিব তাৰ কাৰণে আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক গোটেইখিনি প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখাই দিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এইটো আপডেট আপুনি আপোনাৰ মোবাইলত কৰিব নোৱাৰে। এইটো আপডেট কৰিবলৈ হ'লে আপুনি আপোনাৰ ডেস্কটপ অথবা লেপটপত কৰিব লাগিব। ডেস্কটপ অথবা লেপটপ যদি আপোনাৰ নাথাকে তেনেহ'লে আপুনি আপোনাৰ ওচৰত থকা যিকোনো CSC চেণ্টাৰ অথবা কম্পিউটাৰৰ দোকানত যাই কিনে এইটো আপডেট কৰি ল'ব পাৰে। এইটো আপডেট আপোনালোকে ডেস্কটপত কেনেকৈ কৰিব মই মোবাইলত অলপমান আপোনালোকক দেখাই আছোঁ। আপোনালোকে চাই থাকক। এইটো আপডেট কৰিবলৈ হ'লে আপুনি আপোনাৰ লেপটপৰ যিকোনো এটা ব্ৰাউজাৰত আহিব। অহাৰ আপোনালোকে ইয়াতে চাৰ্চ কৰিব শ্ৰম কাৰ্ড বুলি। আপোনালোকে ইয়াতে শ্ৰম কাৰ্ড বুলি লিখি ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। এইটো পেজত অহাৰ পিছত আপোনালোকে একদম ওপৰত দেখা পাব ইয়াতে লিখা আছে চাওক ishrom.gov.in। আপোনালোকে জাষ্ট এইটো লিংকত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত এনেকুৱা এটা পেজ অ'পেন হ'ব। এইটো পেজত অহাৰ পিছত আপোনালোকে অলপ স্ক্ৰল ডাউন কৰি তলফালে আহিব। তলফালে আহিলে আপোনালোকে ইয়াতে এটা অপশ্যন দেখা পাব। ইয়াতে লিখা আছে চাওক সৰুকে আপডেট বুলি। আপোনালোকে জাষ্ট ইয়াতে আপডেট অপশ্যনত ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনাৰ সন্মুখত আকৌ নতুন এটা পেজ অ'পেন হ'ব। এইটো পেজত অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ইয়াতে লিখা আছে চাওক UAN নাম্বাৰ বুলি। আপোনালোকৰ এই UAN নাম্বাৰটো আপোনালোকৰ শ্ৰমিক কাৰ্ডত পাই যাব। আপোনালোকে সেই নাম্বাৰটো ইয়াতে বহুৱাই দিব। বহুৱাই কিনে ইয়াতে লিখা আছে চাওক ডেট অফ বাৰ্থ। আপুনি ইয়াতে ক্লিক কৰি আপোনাৰ ডেট অফ বাৰ্থ যিটো হয় ডেট অফ বাৰ্থটো আপোনালোকে ইয়াতে বহুৱাই দিব। বহুৱাই কিনে ইয়াতে লিখা আছে চাওক ইণ্টাৰ কেপচা। আপোনালোকে এই কেপচাটো ইয়াতে ফিল আপ কৰিব। ফিল আপ কৰাৰ পিছত ইয়াতে লিখা আছে চাওক জেনেৰেট OTP বুলি। আপোনালোকে ইয়াতে জেনেৰেট OTPত ক্লিক কৰি দিব। বন্ধুসকল, মই আপোনালোকক এইটো মোবাইলত দেখুৱাব নোৱাৰিলোঁ। তাৰ কাৰণটো হ'ল যে মোবাইলত OTP নাহে আৰু মোবাইলত এইটো আপডেট নহয়। এইটো আপোনাৰ যদি লেপটপ অথবা ডেস্কটপ থাকে তেনেহ'লে আপুনি সেইটোৰ জৰিয়তে এইটো আপডেট কৰি ল'ব পাৰিব। আৰু আপডেট কৰাৰ সময়ত আপোনালোকে এটা কথা মন কৰিব যে আপোনাৰ যিটো একাউণ্ট নাম্বাৰ আপুনি ৰেজিষ্টাৰ কৰোঁতে দিছিল সেই একাউণ্ট নাম্বাৰটো আপুনি ভালকৈ চাই ল'ব। আৰু চাই চিতি আপোনালোকে আপোনালোকৰ নামটো আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত মিলে নে নাই সেইটো চাই কিনে আপোনালোকে সেই একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব। ফিল আপ কৰি কিনে আপোনালোকে এইটো আপডেট কৰি ল'ব। যদি আপোনাৰ ডেস্কটপ অথবা লেপটপ নাথাকে তেনেহ'লে আপুনি আপোনাৰ ওচৰত থকা যিকোনো CSC চেণ্টাৰত যাই কিনে এইটো আপডেট কৰি লওক। ছাকচেছফুলি বুলি মেছেজ অহাৰ পিছত 2 দিনৰ ভিতৰত আপোনাৰ বেংক একাউণ্টত আপোনাৰ পইচাটো সোমাই যাব। বন্ধুসকল, আপোনালোকক জনাবলগীয়া আজিৰ ভিডিঅ'টোত এইখিনি আছিল। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'ৰ আপডেট সদায় পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।